তোমাক মই এটা কথা কোৱাই নাই নহয়। আমাৰ ওচৰৰ যে ব্ৰেণ্ডেড আণ্টি, তেখেতৰ কালি বাৰ্থডে আছিলে নহয়। মোকো মাতিলে। মই বোলো সন্ধিয়া লগা তেনেকৈ মই ক'ৰবাত যাবলৈ বেয়াই পাওঁ, তথাপিও আৰু ইমান জোৰ কৰি মাতা দেখি গ'লোঁ। আৰু চাবলৈও মন আছিলে দিয়াচোন, ব্ৰেণ্ডেড আণ্টিয়েনো কেনেকুৱা ধৰণৰ বাৰ্থডে চেলিব্ৰেশ্যন কৰে। তাৰপিছত মই সন্ধিয়া লগা ওলাই মেলি গ'লোঁ। মা, গৈহে দেখোঁ যি কাৰবাৰ। তুমি ডেক'ৰেশ্যনেই চাবানে, খানা পিনাই চাবানে, গেষ্টৰ আদব কাইদাই চাবানে, নে আণ্টিয়ে চাবা? আণ্টি মানে একেবাৰে ওপৰৰ পৰা তললৈকে গোটেইজনী ব্ৰেণ্ডেড আৰু কালি। গেষ্টবিলাকৰ হাতত যিহে ডাঙৰ ডাঙৰ গিফ্ট। মই আকৌ তেতিয়া অকণমান লাজো পাইছোঁ। বোলো মইহে দেখোন একেবাৰে খালী হাতেৰে আহিলোঁ। তাৰপিছত আৰু সন্ধিয়া লগা আকৌ মই এনেই বিশেষ একো নাখাওঁ, সেইটোতো তুমি জানাই। কিন্তু উপায় নাই, আণ্টিয়ে ইমান জোৰ কৰিলে নহয়। আৰু বিভিন্ন ধৰণৰ খানাবিলাক দেখি ময়ো ভাবিলোঁ আৰু ফ্ৰীতে অকণমান টেষ্টো কৰি যাওঁ, যিহেতু ব্ৰেণ্ডেড আণ্টিৰ ঘৰৰ খানা। তাৰপিছত মই খালোঁ। আণ্টিও বহুত জোৰ কৰি মানে ইটো খোৱা সিটো খোৱা কৰি খুৱাওঁতে মোৰ মানে অলপ বেছিয়ে হৈ গ'লগৈ, বুজিছা। আহিবৰ সময়ত আৰু মই আণ্টিক মানে অলপ আফচোচ কৰি ক'লোঁ আৰু, আণ্টি মইহে একেবাৰে খালী হাতেৰে আহিলোঁ, আপুনি কিন্তু বেয়া চেয়া নাপাব। এটা কাম কৰিব নহ'লে, এই যে আপুনি মোৰ পৰা মাজে মাজে চেনি একাপ, অলপ হালধি, চাউল অকণমান, এই আটা একাপ এনেকৈ ধাৰলৈ নি বস্তুবিলাক ঘূৰাই দিম বুলি কৈ পেলাই নিদিয়ে যে, সেইখিনি আপুনি মোক আৰু ঘূৰাই দিব নালাগে। একেবাৰে আপুনি সেইখিনিয়ে গিফ্ট হিচাপে ৰাখি থওক। মই বাৰু কিবা ভুল ক'লোঁ নেকি?